নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ দীপাংকৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ যিটো আমাৰ আগন্তুক কুকমেন, আমাৰ কোনো ৰান্ধনি পদৰ যিটো নিযুক্তিৰ কাৰণে যিটো ভাইভা হ'বলৈ গৈ আছে, তাৰ কাৰণে কিছুমান কুৱেশ্যন প্ৰায় 20-30টা মই কুৱেশ্যন কালেকশ্যন কৰি আনিছোঁ। যিসকলে এক্সাম দি গ'ল তেওঁলোকৰ পৰা লৈ আহিছোঁ, যিসকল তাৰমানে কৰ্মৰত হৈ আছে তেওঁলোকৰ পৰাও মই প্ৰায় 30-40টা কুৱেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ দীপাংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো দবাই থ'ব যাতে মই এনেকুৱা ধৰণৰ কুৱেশ্যন আনচাৰবিলাক দিয়াৰ লগে লগে আপোনালোকে অনতিপলমে পায়। এতিয়া মই ক'ব আহিছোঁ যে যিটো আমাৰ গ্ৰেড 4 কুকমেনৰ আমাৰ যিটো ভাইভা টেষ্ট আছে তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে আৰু কেনেকুৱা ধৰণে আপোনালোকে কুৱেশ্যনৰ আনচাৰবিলাক দিব লাগিব আৰু কেনেকুৱা ধৰণৰ ডিচিপ্লিনত আহিব লাগিব তাৰ কথা কওঁ। ডিচিপ্লিন মানে কি, মই আগৰ ভিডিঅ'ত কৈছোঁ যে কি যিকোনো ভাইভা টেষ্ট দিবলৈ যায় আপুনি বা দিবলৈ আহে তেতিয়া সুন্দৰভাৱে ফৰ্মেল ড্ৰেছ সুন্দৰভাৱে আহিব। চাফ চাফাইটো মেইন, সদায় ডিচিপ্লিনটো সকলো ক্ষেত্ৰতে ডিচিপ্লিনক ফাৰ্ষ্ট পাৰফৰ্মেঞ্চ দিয়া যায়। আপুনি যদি লেতেৰা পেতেৰাকৈ আহে তেতিয়া আপোনাৰ কোনোবা এজন দেখিব ল'ৰাজন ইমান চাফ চাফাই নহয়। কাৰণ কেলৈ এটা কথা মনত ৰাখিব যে কি আপোনালোকে গ্ৰেড 4 কুকমেনৰ দিব আহিব, তাতে আপোনাৰ চাফ চাফাইটো প্ৰথম আপোনাক ন'টিচ কৰিব। চাফ চাফাইটো ল'ৰাজন কিদৰে চাফ চাফা হৈ থাকে, ফাৰ্ষ্ট পইণ্ট তাতে আপোনালোকৰ প্লাছ পইণ্ট আহিয়ে যাব যদি আপুনি ধুনীয়াকৈ সুন্দৰভাৱে চাফ চাফাই দাড়ি চুলি সুন্দৰভাৱে কাটি আহে, সুন্দৰভাৱে এযোৰ ধুনীয়া চাফা, লাগিলে পুৰণাই হওক কোনো কথা নাই, কিন্তু সুন্দৰভাৱে চাফা হ'ব লাগে, সেইটো কথা। তাৰ ওপৰত অফিচাৰসকলে গুৰুত্ব দিছে। আগতো মই দেখিছোঁ বা ল'ৰাবিলাকৰ পৰাও গোটেইখিনি মই কালেক্ট কৰিছোঁ কেনেকুৱা ধৰণে তেওঁলোকে গৈছে আৰু কেনেকুৱা ধৰণে প্ৰথমতে যেতিয়া প্ৰথম এণ্ট্ৰি হ'ব কেনেকুৱা ধৰণে আপোনালোকে সোমাব লাগিব, ভিতৰত প্ৰৱেশ কৰিব লাগিব, সেইখিনি কথাও তেওঁলোকে কৈছে। যে যেতিয়া তেওঁলোকে কৈছে কি আমাৰ প্ৰথম যেতিয়া আমি গৈছিলোঁ আমাক নজৰ দিছিলে কি প্ৰথম ড্ৰেছ পোছাকযোৰ, ল'ৰাজন কিমান চাফ চাফাই হৈ আহিছে, প্ৰথম কথা। আৰু সুন্দৰভাৱে তোমালোকে হাৱাই চেপেল পিন্ধি নাহিবা, সুন্দৰভাৱে জোতা মোজা হ'ব লাগে কি চাফা, সুন্দৰভাৱে ধুই মেলি ইস্ত্ৰি দিয়ে ধুনীয়াকৈ পিন্ধি আহিবা। এতিয়া আৰম্ভ কৰোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে। এতিয়া সচৰাচৰ আমাৰ কুকমেনত তোমালোকক কি কৰিব দিব, আমাৰ কামেই হ'ল কি কৰিব লাগিব, ভাত বনাব লাগিব বা নানান ধৰণৰ কাম কৰিব লাগিব, যিটো আমাৰ খাদ্যৰ লগত জড়িত সকলো কুৱেশ্যন আনচাৰ আমি জানিব লাগিব। এতিয়া তোমাক যদি প্ৰথম কুৱেশ্যন 1 কেজি চাউলত বা 5জন মানুহে বা 6জন মানুহে খাব হ'লে তোমাৰ কিমান পৰিমাণৰ চাউল লাগিব, বা 1 কেজি চাউলত কিমানজন ব্যক্তিয়ে ভাত খাব পাৰিব। এতিয়া সুন্দৰভাৱে ক'ব লাগিব বা 1 কেজি চাউলত 5জন। আমাৰ সচৰাচৰ কি হয় 1 কেজি চাউল 5ৰ পৰা 6জনে খাব পাৰে, বয়স অনুযায়ী হয়। তুমি যদি 5জন বুলি কোৱা উত্তৰটো সম্পূৰ্ণ শুদ্ধ উত্তৰ হ'ব 100%, কাৰণ কেলৈ 1 কেজি চাউল 5জনে খায়। এতিয়া নেক্সট কুৱেশ্যন মই সুন্দৰভাৱে লিখি আনিছোঁ গোটেইখিনি কুৱেশ্যন। এতিয়া আকৌ যদি সুধে তোমাক 10 কেজি মাংস কেইজন মানুহে খাব পাৰে, এতিয়া 10 কেজি মাংস কেইজন মানুহে খাব পাৰে বুলি সুধিলে তুমি সুন্দৰভাৱে ক'ব লাগিব। মই এতিয়া প্ৰথম কুৱেশ্যনখিনি লৈ আহিছোঁ, মই আনচাৰখিনি মোৰ নেক্সট ভিডিঅ'ত মই লৈ আহিম সকলোখিনি, তোমালোকে খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া সুধিছে যে নেক্সট কুৱেশ্যন যিটো আমাৰ ক্ষীৰ বনাওঁতে কেজি চাউলত কিমান গাখীৰ প্ৰয়োজন হয়, আৰু ক্ষীৰ বনাওঁতে আমাৰ কি বস্তু ক্ষীৰত আমি প্ৰয়োগ কৰোঁ সেইখিনি ক'ব লাগিব। নেক্সট কুৱেশ্যন হ'ল তোমাৰ 1 কেজি মাংসত কিমান তেলৰ প্ৰয়োজন হয় সেইটো সুধিব। নেক্সট হ'ল যিটো আমাৰ অসমীয়াত এটা কথা আছে পানী টেঙা, যিখিনি আমাৰ গাঁৱলীয়া ল'ৰা তেওঁলোকে জানিব যে পানী টেঙানো কেনেকৈ প্ৰস্তুত কৰে। সেনেকুৱা কুৱেশ্যনো সুধিছে যে পানী টেঙাৰ কেনেকৈনো আমি প্ৰস্তুত কৰোঁ। জানেই পানী টেঙা বনাব হ'লে আমাৰ যিটো ঘৰৰ সৰিয়হ গুটি আৰু কিছুমানে কি হয় আমাৰ লাই গুটিও প্ৰয়োগ কৰে, সেনেকৈ সুন্দৰভাৱে ক'বা। তাৰপিছত নেক্সট হৈছে কি মাংস। এতিয়া মাংসটো মেৰিনেট কৰে, কিছুমানে কি কৰে তেনেকৈ কিবা কিবি মছলা সানি ধুনীয়াকৈ মেৰিনেট কৰি পিনি ফ্ৰিজত ভৰাই থৈ দিয়ে, তাৰ অলপ সময়ৰ পিছত মাংসটো বনায়, বা এই মাংসটো মেৰিনেটনো কেনেকৈ কৰে সেইটো কথা সুধিছে। তাৰপিছত সুধিছে কি 5 বিধ
যিটো আমাৰ প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা শাক বা শাকৰ নাম কোৱা। এতিয়া জানাই প্ৰাকৃতিকভাৱে কি কি শাক হয়। আমি ঢেকীয়া, যেনেকৈ ঢেকীয়াটোতো আমি কোনো নোৰোঁ, ই নিজে নিজে হয়। সেইবিলাক শাক যেনেকৈ আমাৰ কচু, ধৰি লোৱা কচুটো শাকতে পৰিব। কচু নিজে নিজে হয়। আমি বনৰীয়া কচুবিলাক যেনেকৈ খাওঁ আমি, সেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে, আনচাৰখিনি সুন্দৰভাৱে দিবা। মই ভাবোঁ এনেকুৱা ধৰণৰ আমাৰ যিবিলাক গাঁৱলীয়া ল'ৰা আছে তেওঁলোকে সুন্দৰভাৱে ক'ব পাৰিব। এতিয়া নেক্সট হৈছে কি, বেচন কিহৰ পৰা হয়। এতিয়া আমাৰ বেচন বনাবলৈ আমাৰ কিহৰ প্ৰয়োজন হ'ব, চানা। যেনেকৈ চানা দালি প্ৰয়োজন হয় বেচন বনাবলৈ, সেইটো সুন্দৰভাৱে ক'বা। আৰু যেনেকৈ সুধিছে কি, 3টা কুকিং অইলৰ নাম কোৱা। যেনেকৈ আমি জানো মিঠাতেল, মাষ্টাৰ্ড অইল, মিঠাতেলত আমি চব্জি বনাব পাৰোঁ। যেনেকৈ আমাৰ ৰিফাইনৰ পৰাও আমি বনাব পাৰোঁ। নেক্সট আমাৰ যেনেকৈ যিটো আমাৰ নাৰিকল তেলৰ পৰা আমাৰ বনোৱা হয়, তোমালোকে জানাই। মই নেক্সট ভিডিঅ'ত আপোনাৰ নামবিলাকো সুন্দৰভাৱে কৈ দিম। এতিয়া নেক্সট সুধিছে, মটন বনাবলৈ কি কি মছলাৰ প্ৰয়োজন হয়, বা মটন বনাবলৈ আপোনাৰ কি কি ব্যৱহাৰ কৰা হয়, সেইখিনি সুধিছে। আৰু যিখিনি বস্তু লাগে সম্পূৰ্ণভাৱে ক'ব লাগিব। পৰিমাণটো বা যিখিনি বস্তু তোমাক কুৱেশ্যনটো সুধিব, যেনেকৈ তুমি সেইবাবেহে উত্তৰটো দিবা। তোমাক যদি কয় তোমাক যদি ছাগলী মাংস বনাবলৈ তোমাৰ কি কি বস্তু প্ৰয়োজন, তোমাক কোৱা নাই যে ছাগলী 5 কেজি বনাবলৈ তোমাক কিমান পৰিমাণৰ বস্তু বা কি কি লাগে তাৰ পৰিমাণটো ক'ব নালাগে। তুমি কথাটো ধ্যান দিবা। যিকোনো কথা সদায় কোৱাৰ আগত তুমি সুন্দৰভাৱে শুনি ল'ব লাগিব। সুন্দৰভাৱে শুনি পিনিহে তুমি তাৰ আনচাৰটো দিবা। কাৰণ কেলৈ নুশুনাকৈ তুমি ঘপককৈ উত্তৰটো দি নিদিবা, তাতে কিছুমান কথা সোমাই থাকিব। যেনেকৈ তোমাক মই যে ক'লোঁ যে ছাগলী মাংস বনাবলৈ কি কি প্ৰয়োজন হয়, তোমাক কোৱা নাই যে 5 কেজি ছাগলী বনাবলৈ কি কি প্ৰয়োজন হয় পৰিমাণটো, তুমি ঘপককৈ কৈ দিব নালাগিব। যিকোনো কুৱেশ্যন আনচাৰ বা তোমাৰ নামটোৱে সুধিছে, সুন্দৰভাৱে শুনি পিনি সুন্দৰভাৱে উত্তৰ দিবা। তেতিয়া গম পাব ল'ৰাজন কেনেকুৱা ডিচিপ্লিনৰ, আৰু যিখিনি কথা কৈছে তেওঁ সুন্দৰভাৱে শুনিছে। এটা কথা আমাৰ ফৌজত বা আমাৰ পুলিচত সদায় মেইন ডিচিপ্লিন। তুমি যদি সদায় ডিচিপ্লিনত থাকা, তোমাৰ যিকোনো ক্ষেত্ৰতে তুমি অসুবিধাত নপৰা। যিকোনো ক্ষেত্ৰতে তুমি 100% পাৰফৰ্মেঞ্চ পাবাই, ছাকচেছ হ'বা। এইটো মোৰ ফালৰ পৰা মই কৈ দিছোঁ। আৰু যে সৰু সৰু মাছ, আমাৰ যিবিলাক সৰু সৰু মাছ, দনিকণা মাছ, যেনেকৈ সৰু সৰু মাছৰ পাতত দি কেনেকৈ খায়, আৰু এই পাতত দিওঁতে আমাৰ কি কি বস্তু দিব লাগে। এতিয়া আমি গাঁৱত যেনেকৈ আমাৰ মাছ পাতত দিব হ'লে আমি কি কি কওঁ সাধাৰণতে ক'বা। তুমি তাতো ক'ব পাৰা যে মাছৰ যদি মাছ বোলে ছাৰ মাছ পাতত দি আমি কলপাততে দিলোঁ, তাতো ক'ব পাৰে যে মই ছাৰ কলপাততে দিওঁ। তাতে আকৌ যি হয় আমাৰ বা মাহঁতে বা শিকাইছে, আমি যদি গাঁৱলীয়াভাৱে আমি বনাবলগীয়া হয়, যদি আৰু অলপ সুন্দৰ কৰিবলগীয়া হয়, তেতিয়া কি হয়, আমাৰ হালধি পাততো ধুনীয়াকৈ মেৰিয়াই দিলে আমাৰ চেণ্টটো ধুনীয়া হয়। সেইখিনি কথাও ক'বা। সৰিয়হৰ লগত মাছ কেনেকৈ বনায়, সেইটো এটা কুৱেশ্যন। যেতিয়া আমি সৰিয়হৰ লগত আমি মাছৰ জোল বনাওঁ, এইটো কেনেকৈ বনায়। এতিয়া নেক্সট কুৱেশ্যন হ'ল, 1 কেজি মাংসত কিমান তেলৰ প্ৰয়োজন হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন। তাৰপিছত নেক্সট আমাৰ এতিয়া নেক্সট হৈছে পোলাও। এতিয়া পোলাও আমিনো কেনেকৈ বনাওঁ, তোমাক সুধিব পাৰে যে তুমি কোৱাচোন বা আমি পোলাও কেনেকৈ বনাওঁ। সেনেকৈও পোলাও বনাবলৈ আমাক কি কি প্ৰয়োজন হয় সেইখিনি সুধিব। আৰু তেতিয়া তুমি সুন্দৰভাৱে ক'বা যে পোলাও বনাবলৈ আমুকখিনি প্ৰয়োজন হয়। মই নেক্সট ভিডিঅ'ত লৈ আহিম সকলোখিনি সুন্দৰভাৱে তোমালোকক। মই যিখিনি কুৱেশ্যন দিছোঁ মাজে মাজে মই আনচাৰো দি দিছোঁ, কিন্তু সকলোখিনি নেক্সট যিখিনি দিয়া নাই সেইখিনি উত্তৰো মই সুন্দৰভাৱে সম্পূৰ্ণ শুদ্ধভাৱে মই মোৰ ফালৰ পৰা আৰু আমাৰ গুৰুজীসকল যি কৰ্মৰত হৈ আছে আমাৰ পুলিচত, তেওঁলোকৰ মুখৰ পৰা মই সুন্দৰভাৱে তেওঁলোকৰ পৰা জানি আপোনালোকৰ মাজলৈ লৈ আহিম। এতিয়া সুধিছে কি, 20 জন লোকৰ বাবে ৰঙালাও ভাজি বনাবলৈ কিমান কেজি
বস্তু লাগিব আৰু কি কি লাগিব। এতিয়া আমি যে ৰঙালাও ভাজি বনাব দিছে, 20জন মানুহতে তোমাক কৈছে ৰঙালাও ভাজিখন বনাই আনাচোন। তুমি ৰঙালাও ভাজি বনাওঁতে কিমান পৰিমাণৰ ৰঙালাও লাগিব বা তাত লগত কি কি দিব লাগিব, তেতিয়া চব্জিখন সোৱাদ হ'ব, সেইখিনি এনেকৈ সুধিছে, সুন্দৰভাৱে ক'বা। আৰু সুধিছে ৰুটিনো কেনেকৈ বনায়। আৰু তাতে আকৌ কথা এটা আছে, তোমালোকে জানিবা যে কি যদি ঘৰত মাহঁতে বা দেউতা কি বুলি কয় বাইদেউহঁতেও আছে, তেওঁলোকৰ পৰা সুধি জানি আহিবা। আমি ৰুটি বনাওঁতে সাধাৰণতে ঠাণ্ডা পানী আৰু গৰম পানী এই দুবিধ পানী দি আমি কি কৰোঁ, ৰুটিটো মঠোঁ। এই গৰম পানী দিয়া আৰু ঠাণ্ডা পানী দিয়া আমি কিয়নো দিওঁ, সেই কথাও তোমাক সুধিব পাৰে। তেতিয়া সুন্দৰভাৱে ক'বা যে কি তাত ঠাণ্ডা পানী দিলে এনেকুৱা ৰুটিটো এনেকুৱা হয়, গৰম পানী দিলে এনেকুৱা হয়। সেইটো এটা কুৱেশ্যন, কাৰণ কেলৈ আমাৰ বস্তুটো খাদ্যৰ ওপৰতে সুধিব তোমাক। আৰু তোমাক সুধিব পাৰে 1 কেজি দালিত কেইজন ব্যক্তিয়ে খাব পাৰে 1 কেজি দালি। আৰু তোমাক সুধিব পাৰে বোলে দালিত তেল মাৰোঁতে আমি দালিখিনি আমি চম্ভা দিম বা তেল মাৰিম, আমি তাত কি কি বস্তু দিলে আমাৰ দালিখিনি সোৱাদ হ'ব, সুগন্ধি ধুনীয়া গোন্ধ ওলাব, সেনেকৈ সুধিব পাৰে। এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে। আশা কৰোঁ মই ভাবোঁ মোৰ যিখিনি কুৱেশ্যন আনচাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, আপোনালোকে সুন্দৰভাৱে চাব। আৰু যিখিনি কুৱেশ্যনৰ আনচাৰ মই দিয়া নাই সেইখিনি মই নেক্সট ভিডিঅ'ত লৈ আহিম। খালি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মই লাষ্টত কৈছোঁ যে কি আপোনালোকে সদায় ডিচিপ্লিনটো মেইনটেইন কৰি আহিব। আৰু লগতে আপোনালোকে মই যে ক'লোঁ সুন্দৰভাৱে ড্ৰেছ পোছাক আৰু যিকোনো কথা কোৱাৰ আগত, যেতিয়া আপুনি উত্তৰ দিয়াৰ আগত ଯେଉଁ ছাৰে, তেতিয়া আপুনি যদি আপোনাক মাতিলে ধুনীয়াকৈ সুন্দৰভাৱে লাইন পাতি আছে, মাতিলে বোলে আমুক XYZ তুমি আহিলা, ডাইৰেক্ট যেতিয়া যাবা সুন্দৰভাৱে যাবা, তোমাৰ হাতত ফাইল চাইল থাকিব, ডকুমেণ্টো চেক কৰিব, কিবা কৰিব। তোমাৰ যিখিনি তোমালোকে জানিছা, আগতেও ইণ্টাৰভিউ দি আহিছা, সুন্দৰভাৱে যেনেকৈ কৰিব লাগে কৰ্মখিনি সুন্দৰভাৱে কৰিবা, অভাৰটেক নকৰিবা। ছাৰে যেতিয়া তোমাক কুৱেশ্যনটো দিয়ে বা কিবা এটা কৰি বোলে যদি বহিবও দিয়ে, সুন্দৰভাৱে তুমি সুধি পিনি বহিবা। এনেকুৱা ধৰণৰ কথা। যেতিয়া যিখিনি কুৱেশ্যনৰ আনচাৰ দিবলৈ তুমি ধ্যান দি শুনি পিনিহে আনচাৰ দিবা, কাৰণ কেলৈ ঘপককৈ আনচাৰ এটা দি দিবা, লগালগ ভুল হ'ব লাগিলে তোমাৰ তাতে ৰিজেক্ট। সেইটো মনত ৰাখিবা। এতিয়া দিনবিলাক হ'ল কম্পিটিশ্যন যুগ, সেইকাৰণে যিকোনো কথা মন দি শুনি, ধ্যান দি শুনিহে উত্তৰবিলাক দিবা। তাতে মোৰ ফালৰ পৰা মোৰ ক'বলগীয়া ইমানে। আজিলৈ মোৰ ভিডিঅ'টো ইমানে। নেক্সট ভিডিঅ'ত মই লৈ আহিম আৰু নানান ধৰণৰ কুৱেশ্যন কি সুধিছে, কাৰণ বেছি দিন নায়েই। এতিয়া মই আজিলৈ ইমানতে সামৰিছোঁ। খালি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে মই এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দিয়াৰ লগে লগে আপোনালোকে অনতিপলমে ভিডিঅ'টো পায়। ধন্যবাদ।